বন্ধে কবা আহিলে ফুৰিব গৈছিলো হেল্ল' বন্ধুসকল কি খবৰ আজি যেহেতু সানডে আজি অকমান ঘৰতে আছো সেইটো কাৰণে ভাবিছো অলপ বাইপাছৰ ফালে ফুৰি আহো আৰু আপোনালোকক দেখাও আমাৰ বাইপাছটো কেনেকুৱা বলক গৈ থাকো আমাৰ ঘৰৰ ওচৰতে চকচোন কিমান হাবি আছে কিন্তু আমাৰ ঘৰ এখন হাবি কেনেকুৱা জেগাত আছো ৰে বাবা সেইখন গোটেইখন হাবি এইটো আমাৰ কুকুৰটো লালো লালু itu sama kuku tuh aja beda cek kita deh cek kita deh teman kuku dulu kote kheli nih dia dan main iso nih lalu itu tarik roh itu কিবা এটা মানে দলি মাৰিব নোৱাৰি ঘপকে ধৰিব লালু ইউ দে মোক দে হেল্ল' ইল তেত বদমাছ নি চেক এটা দে চেক দে নিদিয় গৈ আছোঁ তাৰ পাছফালে ওলাই আমাৰ পোৱালি আহি আছে ফ'ৰলেন ৰাস্তাটো হয় ফ'ৰলেনটো পুৰা সমান আছে বাইপাছটো যিটো ইমান ভগা মানে ক'বই নোৱাৰি আৰু ফ'ৰলেনটো কিমান ধুনীয়া আমি দুটা এতিয়া ফটো মাৰিম সি হাঁহি আছে মনে আমি দুটা অকণমান ফটো মাৰি যাম ফটো মাৰিব ওলাই লওঁ সন্ধিয়া টাইমত ফটো মৰা মজাটোৱে বেলেগ হয় যিহেতু আমাৰ ফটো মৰা হৈ গ'ল ইয়াৰ পৰা যাওঁ আৰু ফ'ৰলেনৰ পৰা আকৌ বাইপাছ যাওঁ
বাইপাছতো অকণমান ফটো মাৰিম, তাৰপৰা গৈ থাকোঁ। আৰু এইফালে যদি আপোনালোকে তিনিচুকীয়া ফালৰ পৰা যায়, ডিব্ৰুগড় আছে 47 কিলোমিটাৰ, বগীবিল দলং আছে 60 কিলোমিটাৰ, আৰু নগাঁও আছে ইয়াৰ পৰা 375 কিলোমিটাৰ, 375 কিলোমিটাৰ। আৰু যদি আপোনালোকে ডিব্ৰুগড় ফালৰ পৰা আহে, ইয়াত মই দেখাই দিছোঁ বাকীখিনি দেখাই আছোঁ। এইফালৰ পৰা ডিব্ৰুগড় ফালৰ পৰা যদি হৈ আহে আপোনালোকে, তিনিচুকীয়া আছে 8 কিলোমিটাৰ, তিনিচুকীয়া টাউন মানে, আৰু ডিব্ৰু-চৈখোৱা উদ্যান 12 কিলোমিটাৰ, আৰু ঢলা শদিয়া দলং আছে 63 কিলোমিটাৰ, 63 কিলোমিটাৰ আছে। যদি এইফালৰ পৰা আহে, এখন চাইনবোৰ্ড আছে আমাৰ বাইপাছ আৰু ফ'ৰলেনৰ ওচৰতে আছে। আপোনালোকে ডিব্ৰুগড় পৰা আহিলেও দেখিব, আৰু তিনিচুকীয়া ফালৰ পৰা আহিলেও, যোনফালৰ পৰা আহিলেও সুবিধা হ'ব। আৰু ইয়াৰ পৰা গৈ থাকোঁ, আকৌ বাইপাছ যাওঁ, বলক দেখাই আছোঁ। মাৰিব লাগে। ফটো মাৰি দিছো, কিমান ফটো ফটো মাৰিবলৈ ওলাই আহিছো। কোন চাইড হ'ব পাৰে? এইফালে যায়গৈ তোমাৰ পানী তোলা, এইফালে এইটো বাইপাছ হয়, বাইপাছটো এইফালে ডুমডুমা যাব পাৰিব, যিহেতু অৰুণাচল যাব পাৰিব। ফটোকে দুখনমান মাৰি ফটো মাৰি হৈ গ'ল। এতিয়া যাওঁগৈ, যিহেতু সন্ধিয়া হ'বলৈ হৈছে। অলপ আৰু এইফালে চব না লাইটবিলাক কেনেকৈ জ্বলে, লাইটটো চব লাইটটো কেনেকৈ জ্বলি থাকে, এই লাইটটো কেনেকৈ জ্বলে, লাইটটো জ্বলাটোৱে মই বুজি নাপাইছোঁ। এই লাইটটো যে ইমান ধুনীয়াকৈ জ্বলি থাকে কেনেকৈ জ্বলে মানে, কোনোবাই যদি জানে কমেণ্ট কৰি জনাবচোন, কোনোবাই যদি জানে। যায় অকণমান ঘূৰি যাব, দেখাই নপলক। জংঘলেই পুলিচ ৰিজাৰ্ভ, যিহেতু পুলিচ ৰিজাৰ্ভ, সেইটো কাৰণে চবফালে ৰিজাৰ্ভৰ তাৰপৰা মানে জংঘলে জংঘল, জংঘলৰ মাজেদি ইমান তাই গৈ আছোঁ। মানে এনেকুৱা চবফালে বাগান মানুহে গ'লে এখন বাগান, ৰাস্তাটো চব না কিমান বোকা, বোকা মাৰিছে মোক এনেকৈ মোক বোকা নামাৰিবি, বেয়া লাগে নহয়। ৰ ধুই লওঁ, বোকা ছিটিয়াইছে।
পানীতো অৱস্থা বেয়া কৰি দিছে পিছফালে উঠাই লৈ মাই ডগ কেনেকে ফচিলো এটাও নাই দিছো দেই চাই লয় বিল্ডিংটোত আছে এটা জিম যদি জিম মাৰিব বিচাৰে আহিব পাৰে বহুত সুন্দৰকৈ এটা মানে জিম খুলিলে যদি মাৰিব বিচাৰে আহিব পাৰে ৰিজাৰ্ভত বলক এফালে দেখাই আছোঁ ৰাস্তাতনো কিটো দেখাম ৰাস্তা কাহিনী ক'বলৈ নাযাওঁ ইমান ওচৰত পুলিচ যাম এইফালে ৰাস্তা চব কিমান বোকা ভাল লাগিছে কিবা এটা আহি ৰিজাৰ্ভৰ ওচৰত আহি যিহেতু আজি মানে কি হ'ল গোটেই গাঁৱতে ঘূৰি ফুৰিছোঁ গাঁৱৰ মাজে মাজে আমাৰ গাঁওখনে বুলিব লাগিব আৰু গাঁওখনে দেখাই আছোঁ আৰু এইখন এইটো হৈ গ'ল নামঘৰ এখন গাঁৱৰ এইটো নামঘৰতে বিহু হ'লে বিহু উৰাই এইটো এটা নামঘৰ এইটো এটা হৈ গ'ল নামঘৰ গাঁওখনৰ নাম হৈ গ'ল এখন নকৰাই গাঁও হয় বিহুটো ইয়াতে উৰাই বাৰু মাজে মাজে যিহেতু মানে এতিয়া ঘৰ পাওঁতে সন্ধিয়াই হৈ গ'ল আৰু এনেই আমাৰ গাঁওখন দেখালোঁ আজি কেনেকুৱা লাগিলে ক'ব যদি এনেই থকাটো ভিডিঅ'টোৱে বনাই দিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ভণ্টি কি কৰিব লাগিব কৈ দে এজনী ভণ্টি খুব পিছফালে আছে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এনে ছাবস্ক্ৰাইব কৰিবলৈ নাপায় বাই বাই ভণ্টিয়ে মোৰ লগত অকল মানে ধেমালি কৰি থাকে এইজনী মোৰ লগত অকল কাজিয়া লাগি থাকে এইজনী চব